নমস্কাৰ মই নৱদীপ হাজৰিকা ৰুচেংৰি সাংস্কৃতিক গোষ্ঠী আমগুৰিৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আমি ৰঙালী বিহুৰ উলগ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আজি সমগ্ৰ বিশ্বত লকডাউনৰ ফলত আমাৰ মনবোৰ ঘোপ মৰা। তথাপি জানো এই বিহু বতৰত আমি সাৱধানতি বহি থাকিব পাৰোঁ। আমি সেয়েহে ৰুচেংৰি সাংস্কৃতিক গোষ্ঠী আমগুৰি নামৰ আমাৰ ফেচবুক পেজটোৰ তৰফৰ পৰা এলানি বিহু নাম আৰু বিহু নাচৰ এক অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এয়া আমাৰ ক্ষুদ্ৰতম প্ৰয়াস। ইয়াত যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈ যায় আপোনালোকৰ গঠনমূলক সমালোচনা আৰু দিহা পৰামৰ্শ আমি একান্তই কামনা কৰিছোঁ আৰু আপোনালোকৰ এই দিহা পৰামৰ্শই হ'ব আমাৰ বাবে আশীৰ্বাদ স্বৰূপ। গতিকে আমাৰ ফেচবুক পেজত থকা নিয়মাৱলীখন আপোনালোকে ভালদৰে পঢ়ি আজিয়েই ঘৰতে থাকি লকডাউনৰ নীতি নিয়ম উলংঘা নকৰাকৈ এটা 3 পৰা 4 মিনিটৰ ভিতৰত বিহু নাম অথবা বিহু নাচৰ ভিডিঅ' ৰেকৰ্ডিং কৰক আৰু স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা অথবা আমাৰ ফেচবুক পেজত থকা হোৱাটছআপ নাম্বাৰত পলম নকৰি আজিয়েই আমালৈ প্ৰেৰণ কৰক। আপোনালোকৰ এই ভিডিঅ'সমূহ অহা 21 এপ্ৰিল তাৰিখৰ পৰা আমাৰ পেজত প্ৰচাৰ কৰা হ'ব আৰু এই ভিডিঅ'সমূহৰ ওপৰত যিবিলাক লাইক, কমেণ্ট, ভিউজ আৰু শ্বেয়াৰ থাকে তাৰ ওপৰত আমি নিৰ্ধাৰণ কৰি দিয়া নম্বৰ দিয়াৰ উপৰিও দুজন বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিহু বিচাৰকৰ দ্বাৰা প্ৰতিযোগিতাৰ মানদণ্ড নিৰূপণ কৰিম আৰু দুয়োটা বিষয়তে আমি দুজনকৈ শ্ৰেষ্ঠ প্ৰতিযোগীক নিৰ্বাচিত কৰি একোটাকৈ উপহাৰৰ টোপোলা আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰিম। দুয়োটা প্ৰতিযোগিতাৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰ সংগত কৰাটো বাধ্যতামূলক নহয়। বিহুনাম প্ৰতিযোগিতাত আপোনালোকে হাত চাপৰি বজায়ো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব আৰু বিহু নাচৰ ক্ষেত্ৰত যদিও বাদ্যসংগত নকৰে কেছেট নাইবা মোবাইলত ৰেকৰ্ডিং কৰা গীতৰ জৰিয়তেও আপোনালোকে বিহু নাচ পৰিৱেশন কৰিব পাৰিব। শেষত আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোকৰ এই ভিডিঅ'সমূহৰ কিছুমান বচা ভিডিঅ' পৰৱৰ্তী পৰ্যায়ত আমাৰ ইউটিউব চেনেল ৰুচেংৰি আৰু ইউনিক আইডিয়া অসমত প্ৰচাৰ কৰা হ'ব। সেয়েহে আপোনালোকে আমাৰ দুয়োটা চেনেল ৰুচেংৰি আৰু ইউনিক আইডিয়া অসম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত আপোনালোক সদৌতিলৈকে এটি অনুৰোধ কৰিব খুজিছোঁ, এই কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ঘৰতে থাকক আৰু সুৰক্ষিত থাকক। ধন্যবাদ।